হ'ব না? হ'ব মিলিব এতিয়া। So hello and welcome back to my YouTube channel. Location Gangtok Day 2. আজি আমি গৈ আছো আপোনাৰ গেংটক সিটি বা গেংটক টাউন এক্সপ্লোৰ কৰিব। আজি আমাৰ ব্লগটো আপোনাৰ গেংটকতে হ'ব আৰু নাইট ষ্টে হ'ব আজি আপোনাৰ দাৰ্জিলিং। মানে প্ৰথমতে আমি গেংটক টাউনখন এক্সপ্লোৰ কৰি ল'ম বা কেপিটেল অফ ছিকিম এক্সপ্লোৰ কৰি ল'ম। তাৰপিছত ইভিনিং টাইম আমি গৈ আছোঁ আজি দাৰ্জিলিং আৰু নাইট ষ্টে হ'ব আজি আমাৰ দাৰ্জিলিঙত। তেনেহ'লে বেছি পলম নকৰি বলক আজিৰ এই ছিকিম দাৰ্জিলিং ব্লগৰ থাৰ্ড এপিছডটো আৰম্ভ কৰোঁ। তেনেহ'লে লেটছ ষ্টাৰ্ট। The beautiful morning view in Sikkim, Gangtok. क्या नज़ारा है मस्त सुपर बढ़िया गुड मॉर्निंग एवरीवन तो ये गई आसो गैंगटक एक्सप्लोर करिब चाই থাকক एन्जॉय কি ধুনীয়া চহৰ সব কি ক্লিন সিটি বিউটিফুল এণ্ড ক্লিন সিটি আপোনাৰ অসমৰ নিচিনা লেতেৰা ইয়াত অলপো দেখা নাপাব না আপোনাৰ কাষত বটল দেখা পাব না আপোনাৰ গুটখা পেকেট একো দেখা নাপাব সব লাইন বাই লাইন চিনচিয়াৰ কাম চ' আজি গেংটকত আজি আমাৰ লাষ্ট দিন তাৰপিছত আমি গৈ আছোঁ কালি দাৰ্জিলিং হয়তো ৱেষ্ট বেংগলত সোমাই ইমান চাফা নহ'ব পাৰে বাট আশা কৰিছোঁ চ' এতিয়া আমাৰ টেক্সি আহি গ'ল এতিয়া আমি যাই আছোঁ আপোনাৰ সেইটো টেক্সি আহি গ'ল গতিকে আমি যাই আছোঁ তাৰপিছত এতিয়া ভালকৈ দেখা পাব মোৰ ভিডিঅ'ত আপোনালোকে বেছিভাগ মানে বেক কেমেৰা দেখা পাব মোৰ ফেচ বেছি দেখা নাপাব পাৰে চ' অলপ এইখনে আমাৰ এইখন গাড়ীখন এইখন দি আজি আমি যাম আপোনাৰ গেংটক সিটি চাব গেংটকত এটা নিয়ম আছে মানে আপোনাৰ ডাঙৰ 4-হুইলাৰ গাড়ী আপোনাৰ দিনৰ ভাগত গেংটক চহৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় গতিকে সৰু গাড়ী যেনেকৈ আপোনাৰ মেজিক হওক বা এল্টো হওক এইবিলাক লৈ আপুনি গেংটক চহৰত প্ৰৱেশ কৰিব লাগিব দিনৰ ভাগত না এতিয়া গৈ আছোঁ বাগথং ৱাটাৰফল এই চাওক ইমান ডাঙৰ ৱাটাৰফল আছে চাৰিওফালে গাড়ী আছে মোৰ বেক চাইডে আপুনি দেখা পাইছে সেইটো ৱাটাৰফল বাগথং ৱাটাৰফল নাম এইফালে যাওক পুৰা বেক কেমেৰা দেখাওক ভালকৈ চাওক আপোনাৰ গেংটক চহৰখন একদম কাষতে আছে এইটো ৱাটাৰফল আৰু এইখন চাওক আপোনাৰ নেশ্যনেল ফ্লেগ মানে মই আপোনাক কৈছোঁ নহয় ছিকিমৰ যিমান টুৰিষ্ট প্লেচ আছে প্ৰায়ভাগতে আপোনাৰ ভাৰতৰ জাতীয় পতাকা এনেকৈ দেখিবলৈ পোৱা যায় ভাল লাগে মনটো চ' এতিয়া আমি যাওঁ আমাৰ নেক্সট ভিউ পইণ্টত
এইটো আছিলে আপোনাৰ বাকথাং ফলছ। লেটছ গো। এইটো এটা বুদ্ধ মনেষ্ট্ৰী হয়। আমি ভিতৰত সেইকাৰণে সোমাই আছো। বুদ্ধ ধৰ্মৰ আপোনাৰ এইটো আপোনাৰ গঞ্জাং মনেষ্ট্ৰী। আপোনাৰ এইখন গঞ্জাং মনেষ্ট্ৰী নো এন্ট্ৰি। ফেচ মাস্ক লাগিব। টিকেট কাটিব লাগে অলপ। এইটোৱে ভিতৰত সেই আগত আছে। এইবিলাক আপোনাৰ থাকিব পাৰে মানুহ। স্তূপা নেকি সেনে কিবা কয়। এইটো আপোনাৰ বুদ্ধ ধৰ্মৰ। প্লিজ মেইনটেইন সাইলেন্স, প্লিজ টেক কেয়াৰ অফ ইউৰ এম্বুলেন্স। এইটো আপোনাৰ বুদ্ধ মনেষ্ট্ৰী। এইটো আপোনাৰ বুদ্ধ মনেষ্ট্ৰী হয়। ধুনীয়া পৰিৱেশ চাৰিওফালে। দেখা পাইছে এই আগত সন্মুখত আপোনাৰ মানুহ থাকিব পাৰে, মানুহ থাকে। আৰু ইয়াত ধুনীয়া আপোনাৰ বিউটিফুল এইবিলাক চাওক না, বঢ়িয়া। ইয়াতে আপোনাৰ কিবা লিখা আছে, এইটো কি লিখা আছে নথওঁ, কিবা বেলেগ ভাষাত লিখা আছে। এইটো কি ভাষা লিখা আছে আপোনালোকে চাওক। মই নিজে বুজি পোৱা নাই কি ভাষা লিখা আছে, আপোনাক কি ক'ম হয় নহয়। এতিয়া আপোনাৰ ইয়াৰ পৰা ভিউটো দেখা আছো, এতিয়া তলৰ ভিউটো দেখাব এতিয়া আপোনাক। এই ভিউ চাওক, বঢ়িয়া ভিউ মানে মজা ভিউ। তো গাইছ এতিয়া আমি যাই আছোঁ আমাৰ নেক্সট ভিউ পইণ্টলৈ। ইয়াত আপোনাৰ মানে ভিতৰত ফটো তুলিব নিদিয়ে, সেইকাৰণে আপোনাৰ ফটো তোলা নহ'ল। ইয়াত আপোনাৰ মানুহ আছে আপোনাৰ বিভিন্ন, সেইকাৰণে বুদ্ধ সেইকাৰণে ভিক্ষুসকল থাকে চাগে হয়তো। আমি যাই আছোঁ নেক্সট ভিউ পইণ্টলৈ, লগ পাম নেক্সট ভিউ পইণ্টত বলক। চ' এতিয়া আমি গৈ আছোঁ আপোনাৰ ভিউ পইণ্টত, মানে তাৰপৰা আপোনাৰ কাঞ্চনজংঘা দেখা পাব পাৰোঁ যদিহে আপোনাৰ মেঘ নাথাকে। বলক আজি চাব জুবিন দাৰ ফেমাছ কাঞ্চনজংঘা। আইৰা ওপৰত यहाँ से नीचे जाके क्या है? এইটো চাওক আপোনাৰ কাঞ্চনজংঘা। এই মোবাইল আপোনাৰ এইকাৰণে কেমেৰা দি জুম কৰি দেখা নাপায়, কিন্তু আপোনাৰ মই আপোনাক হেৰিকে মাৰ্ক কৰি দি আছোঁ। সেইটো হেৰি কাঞ্চনজংঘা 28,000 ফুটত আছে এইটো জুবিনদাৰ কাঞ্চনজংঘা। এয়া চাওক দুজনী টিকটকাৰ। তো ये है आपका व्यू पॉइंट। এটা আপোনাৰ ভিউ পইণ্ট, মানুহ ফটো উঠি আছে কাঞ্চনজংঘা চাব পাৰি ইয়াৰ পৰা। আৰু এইফালে
Do not climb. It was the 7 things are better. It is 3 number things. 3 number আৰু 4টা আছে। আজি আপোনাৰ গেংটক চহৰখন চোৱা হ'ব আৰু বেলেগ একো নহয়। আৰু 4টা জেগা দেখাম বুলি কৈছে চাওক। চাওক না আপোনাৰ মানে নেচাৰেল বিউটি। ছিকিম ইজ এ নেচাৰেল বিউটি আৰু নৰ্থ ইষ্টত পৰে, গতিকে প্ৰাউড টু বি নৰ্থ ইষ্ট। আৰু জুবিনৰ কাঞ্চনজংঘা আপোনাৰ চালোঁ, বঢ়িয়া লাগিল, ধুনীয়া। পৃথিৱীৰ 3 নম্বৰ শৃংগ। আৰু বৰ্তমান ভিউ পইণ্টত আছোঁ, ইয়াৰ পৰা কাঞ্চনজংঘা চাব পাৰি। আৰু মানুহ আছে বহুত, অলপ মেঘ আছে, গতিকে ভালকৈ দেখা পোৱা নাই, কিন্তু তথাপিও আপোনাৰ দূৰবীণ দি চালে ভালকৈ দেখা পোৱা যায়। ত' ইয়াত আৰু গৈ আছোঁ নেক্সট ভিউ পইণ্টত। নহ'লে বলক লেটছ ষ্টাৰ্ট। এইটো আপোনাৰ থাৰ্ড ভিউ পইণ্ট, লাছা ৱাটাৰফলছ। ভালকৈ দেখা পোৱা নাযায়, আপোনাৰ গোটেই এইবিলাক মাৰা আছে, আপোনাৰ কাগজবিলাক দেখা পোৱা নাই ভালকৈ, মাজে মাজে আছে। এইটো চাওক, জলপাই দি কিনে যাব পাৰি, এইকাৰণে মানুহ আছে বহুত। এইফালে আপোনাৰ সেইকাৰণে ওপৰত দি সেইকাৰণে যাব লাগে। ইয়াত আমি নাযাওঁ এতিয়া বেছি, আৰু এনে যাক আপোনাক দেখাই দিলোঁ আৰু নাযাওঁ। এনেকৈ আছে আপোনাৰ পৰৱৰ্তী ভিউ পইণ্টত। এই আপোনাৰ বহুত ওপৰত যাব লাগে, চ' সেইটো আজিৰ কাৰণে এইটো বাদ দিলোঁ। অলপ এইটো আপোনাৰ এইকাৰণে গণেশ টপ, মানে এইকাৰণে গণেশৰ মন্দিৰ আছে ওপৰত। আৰু ইয়াৰ এইফালে এনেকৈ তলফালে আছে আপোনাৰ কোট বাংলা, হণ্টেড হাউচ। এইটো আপোনাৰ গাড়ী পাৰ্কিং এৰিয়াটো, ইয়াতে গাড়ী পাৰ্ক কৰিব লাগে। আৰু এইফালে আপোনাৰ মন্দিৰটো আছে, এই যে ফটো যে উঠি আছে মানুহে, এইফালে মন্দিৰটো আছে। আৰু এইফালেও কিবা কিবি আছে, গম নাপাওঁ। দেখি একো নকওঁ, আপোনাৰ আহি সঁচাই বহুত ভাল লাগিছে। মানে অসমত থকা মানে ইয়াত পৰিৱেশত থাকিলে আপোনাৰ মানে কিছুমান হয়তো চলিব নোৱাৰিব। মোৰে অলপ প্ৰব্লেম হৈছিলে, কাৰণ ইয়াতে আপোনাৰ তামোল পাণ এইবিলাক মানে খোৱা বোৱাটো মানে নাই। আমাৰ অসমৰ মানুহটো সেইকাৰণে উস্তাদি, গতিকে তামোল খোৱা মানুহৰ কাৰণে বিৰাট প্ৰব্লেম হ'ব। বাকী চিগাৰেট খোৱা টেনশ্যন নাই, তামোল খোৱাৰ কাৰণে বিৰাট প্ৰব্লেম আছে এইটো। আৰু বাকী জেগা অসমতকৈ দহল পোনে সুন্দৰ বা চাফা। সুন্দৰ বুলি নকওঁ, অসমো সুন্দৰ, কিন্তু চাফাৰ ভিতৰত বহুত চাফা জেগা। আহক ছিকিম ফুৰিব আহক চবে, নৰ্থ ইষ্ট ফুৰিব যাওক। নৰ্থ ইষ্ট ভাৰতৰ অন্যতম ধুনীয়া জেগা, ফুৰিব আহক। নৰ্থ ইষ্টৰ মানুহে নৰ্থ ইষ্টত ফুৰিব নাহে। আপোনাৰ এই আৰ্মি বিলাক চলি থাকে।
এতিয়া যাওঁ আপোনাৰ ভূত বাংলা চাব যাওঁ সেই তলত আছে আমেৰিকাৰ ভূত বাংলা সোমা যদি কিয় ₹100 पर पर्सन है सीजन में 150 अभी 100 में डाल रहा है So guys, ভয় লাগিল কিন্তু মানে ভিতৰত আপোনাৰ মোবাইল ইউজ কৰিব নিদিয়ে গতিকে দেখাব নোৱাৰিলোঁ তালৈকে গ'লোঁ বাকী ভূত বাংলা ফেৰিং ঘৰৰ ইমান নাই ব'লক এতিয়া নেক্সট চাব যাওঁ আৰু কিবা খাই লওঁ মানে আনাৰস বহুত কিবা আছে কিবা খাই লওঁ তাৰপিছত প্ৰথমতে পেট বজাওঁ তাৰপিছত বাকী বজাওঁ হয় নহয় অলপ এয়া আপোনাৰ তৰমুজ ল'লোঁ মই আৰু আছে কিবা কিবি ইয়াতে বহুত পায় সেই ঘৰবোৰ চাওকচোন গাইজ কি ধুনীয়া লগা হৈছে ন ইমান মজা লগা হৈছে ঘৰবোৰ দেখি এইটো কি হয় গম নাপাওঁ কিন্তু ইয়াতে বহুত মানুহৰ জাম লাগি আছে মানুহ ৰখি আছে বলকচোন চাওঁ भैया ये आपका स्टैंड है क्या हाँ ये आपका स्टैंड है क्या नहीं ये आपका क्या चीज़ चाहिए क्या हाँ ये यहाँ सीएम को मिलने आए सब बेरोजगारी है ना खर्चा लेने आए दिखने में तो सब अमीर लगता है और पैसा लेने सीएम का मतलब ऊपर है क्या ऑफिस गरीब बन के आया सब सर हमारे पास काम नहीं है 10,000 आ गया है अभी बच्चे को कपड़ा खरीदना है खुद के लिए काम नहीं है बोल के आ रहे है ना दिखने में कोई गरीब लग रहा है आपको नहीं बेशरम लोग है खुद कमाओ खुद खाओ क्या सीएम का पीछे है ना सीएम को खुद का काम करने दो ये आपका ना ऊपर है ना सीएम का हाँ ये अंदर बंगला है बेरोजगारी लोग है सब এইটো ওপৰত আপোনাৰ सीएम हाउस আছে सिक्किমৰ सीएम আর এইটোৱে আপোনাৰ सीएम हाउस सिक्किমৰ আপুনি আমি তাৰ কাষৰ দি আহি আছোঁ ৰাস্তা দি এইটো চাওক এইটো আপোনাৰ এখানে ৰজাৰ আগৰ ঘৰৰ এখানে গেট হয় এটা সোমাব বৰ্তমান নিদিয়ে এটা এখানে ৰজা আছে সিকিমৰ ৰজাৰ ঘৰ আছে এখানে त्यो भाइ गाडी ठोकाएर उ तल सिलगढी स्ट्यान्डबाट निस्किन्थेन आपको ड्यू पेमेंट मुझे दीजिए हाँ ठीक है 1000 रुपये उधर दिया था हाँ आपका वो 1000 रुपये आपको दे रहा था ना এইটো আপোনাৰ গেংটক ষ্টেণ্ড ইয়াৰ পৰা যাব হ'ব আমাৰ দাৰ্জিলিং গেংটকৰ ব্লগ ইয়াতে সমাপ্ত ইয়াৰ পৰা টিকেট কাউণ্টাৰ ইয়াৰ পৰা আপোনালোকে দাৰ্জিলিঙৰ গাড়ী ধৰিব লাগে আমি এতিয়া তাকে কৰি আছোঁ 3 নম্বৰ কাউণ্টাৰত আহিলোঁ
So guys, এতিয়া আমি আছোঁ আপোনাৰ ছিকিমৰ ট্ৰেক ষ্টেণ্ডত। এতিয়াৰ পৰা যাম আমি দাৰ্জিলিং। ছিকিমৰ ব্লগ ইয়াতে শেষ হ'ল। এতিয়া দাৰ্জিলিং গতিকে ব্লগটো মই এতিয়া বেছি দীঘল নকৰোঁ, ইয়াতে শেষ কৰিম। পুনৰ লগ পাম আপোনাৰ ঘৰতে এতিয়া পৰৱৰ্তী ব্লগত। লেন বাই বাই, টেক কেয়াৰ, আৰু ভালকৈ থাকক সকলোৱে। আৰু এতিয়া নেক্সট ছিকিম টু দাৰ্জিলিং ৰোড, এইখন বেছিভাগ আপোনাৰ এইখন ৰাস্তাতে দেখা পাব। ছিকিম টু দাৰ্জিলিং এইখন ৰাস্তাৰ আপোনাৰ এতিয়া ব্লগ দেখা পাব আৰু কেনেকুৱা ৰাস্তা হয়। শিলিগুৰি টু ছিকিম ৰাস্তাটো বেষ্ট, বহুত বেয়া আছিল ক'ব গ'লে। দাৰ্জিলিং টু ছিকিম বা ৰাস্তাটো কেনেকুৱা ভাল চাগে চাওক ব'লক। তেতিয়াহ'লে বাই বাই, লগ পাম নেক্সট ভিডিঅ'।